অসম নেপালী সাহিত্য সভা তামোলপুৰ জিলা সমিতি গঠন। তামোলপুৰৰ নাগৰিজলীৰ গোৰ্খা ভৱনত নাৰদ ভট্ট ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত গঠন হয় পূৰ্ণাংগ সমিতি। ইবৰাজ শৰ্মাক সভাপতি আৰু দীপক ঘিমিৰেক সাধাৰণ সম্পাদক হিচাপে লৈ 25জনীয়া তামোলপুৰ জিলা সমিতি গঠন কৰা হয়। পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য গংগা আচাৰ্য, বাক্সা জিলা সমিতিৰ প্ৰাক্তন উপসভাপতি ইবৰাজ শৰ্মা উপস্থিত থাকে। অসম নেপালী সাহিত্য সভা বাক্সা জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঈশ্বৰ লমছাৰ লগতে অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন UGPৰ CNC সুৰেশ ঘিমিৰে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সঞ্জীৱ চৌহান, তামোলপুৰ জিলাৰ তদৰ্থ সমিতিৰ সম্পাদক তিলক উলি লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি নাগৰিজলীৰ গোৰ্খা ভৱনত অনুষ্ঠিত তামোলপুৰ জিলা নেপালী সাহিত্য সভাৰ এটা প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়। এই সভাত আগন্তুক 3টা বছৰৰ বাবে ইবৰাজ শৰ্মাক সভাপতি আৰু দীপক ঘিমিৰেক মুখ্য সম্পাদক হিচাপে লৈ এটি 25জনীয়া সমিতি গঠন কৰা হয়। আৰু আজিকালি যুৱ যুৱতীৰ ক্ষেত্ৰত সাহিত্যৰ প্ৰতি তেওঁলোকৰ কাৰণে মনোযোগ নাই, কম হ'বলগীয়া আছে। এই বিষয়ত উঠি অহা নৱপ্ৰজন্মক কি ক'ব? আমি নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে বিভিন্ন আমাৰ পুথি প্ৰকাশনৰ লগত জড়িত হওক আৰু আমাৰ যিবোৰ গ্ৰন্থমেলা হয় সেই গ্ৰন্থমেলাত গৈ নিজৰ অভিৰুচি অনুসৰি কিতাপবোৰ সংগ্ৰহ কৰি আগন্তুক দিনত পূৰ্বতে যিটো এটা পৰম্পৰা আছিল কিতাপ পঢ়াৰ অভ্যাস, সেই অভ্যাসটো ঘূৰাই আনিবলৈ নৱপ্ৰজন্মক আমি সাহিত্য সভাৰ তৰফৰ পৰা অনুৰোধ জনাওঁ। যিটো তামোলপুৰ জিলা সমিতি গঠন কৰা হয় তেওঁলোকক কি ক'ব বিচাৰে? নতুন সমিতিয়ে এতিয়া সাহিত্যৰ ক্ষেত্ৰত বিকাশ সাধন কৰিব লাগিব। তেওঁলোকে আমাৰ তামোলপুৰ জিলাত মাত্ৰ 4টা শাখা সমিতি আছে। এই শাখা সমিতিৰ সংখ্যা 10টালৈ বঢ়োৱাৰ সম্ভাৱনা আছে। গতিকে আগন্তুক দিনত নেপালী সাহিত্যৰ জয় জয়কাৰ হোৱাত তেওঁলোকে অগ্ৰণী ভূমিকা ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু বিশ্বাস কৰিছোঁ। Mezakuri, a house of Assamese traditional wear and ornament. কাপোৰ বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি। ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত।
খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট, চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি, যোৰহাট।